যিজন ব্যক্তি ফলত বা অপশাসনৰ ফলত তেখেতসকলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। আমি যদি যুঁজিব লাগে চৰকাৰী ঘটনাৰ বিৰুদ্ধে যুঁজিব লাগে শ্ৰদ্ধাৰাই। যিখন চৰকাৰে ইয়াক বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহক সমমৰ্যাদা প্ৰকাশ কৰিব পৰা নাই। এটা ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে আমি যুদ্ধ কৰিব লাগে শ্ৰদ্ধাৰাই। আজি হীৰা শৰণীয়া 2014 চনত নিৰ্বাচিত হৈ কোকৰাঝাৰলৈ গুচি গ'ল। বিটিচি চুক্তিৰ বা অৱৰগাঁও কৰ্তন কৰাটো দূৰৰ কথা শ্ৰদ্ধাৰাই। বাৰু নোৱাৰে, সকলোৱে মানি লৈছে, অৱৰ ৰাইজসকলেও মানি লৈছে যে বিটিচি চুক্তি কোনোদিনা বাতিল নহয়। কিন্তু এজন সাংসদ হিচাপে মই তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি বিটিচি চুক্তি বাতিল কৰিব নোৱাৰে পিছৰ কথা, অৱৰগাঁও কৰ্তন কৰিব নোৱাৰে পিছৰ কথা, কিন্তু এজন সাংসদ হিচাপে আপুনি কোকৰাঝাৰ সমষ্টি কিয় উন্নয়ন কৰিব পৰা নাই? আপুনি এজন সাংসদ হিচাপে কোকৰাঝাৰ সমষ্টি উন্নয়নৰ আপুনি দায়িত্ব গ্ৰহণ কৰিব লাগিছিল। ভেক ভাওনা শ্ৰদ্ধাৰাই, সকলো ভেক ভাওনা মাত্ৰ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত এটা বিভাজনৰ ৰাজনীতি চলাই এছামে ৰাজনৈতিক মুনাফা আদাৰ এটা প্ৰচেষ্টা কৰি আছে। সেইকাৰণে আমি কি কৰিব লাগিব শ্ৰদ্ধাৰাই? আমি সকলোৱে একগোট হ'ব লাগিব আৰু একগোট হৈ আমি যিখন চৰকাৰে আমাক শাসনৰ নামত অপশাসন কৰিছে, দুৰ্নীতি কৰিছে, সেইখন চৰকাৰক অপৰাবৰ কাৰণেহে আমি একগোট হ'ব লাগিব। মই অনুৰোধ কৰিব বিচাৰিছোঁ সেইসকল লোকক যিসকলে ৰাজনৈতিক পৰিৱৰ্তনৰ নামত বা বিটিএডিত পৰিৱৰ্তনৰ নামত অসম গণ পৰিষদ কৰিছে, বিজেপি কৰিছে, অৱৰ কৰিছে, কংগ্ৰেছ কৰিছে, তেখেতসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে আৰু অবাবত সময় নষ্ট নকৰিব। বিটিএডিৰ বৃহত্তৰ পৰিৱৰ্তনৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে ইউপিপিএল দলত যোগদান কৰক। বিটিএডিৰ বৃহত্তৰ পৰিৱৰ্তনৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে ইউপিপিএলত যোগদান কৰক। তেতিয়াহে বিটিএডি আগবাঢ়ি যাব। আৰু সেইকাৰণে এটা ৰাজনৈতিক পৰিৱৰ্তনৰ ইয়াত বঁটা বলিছে আৰু সেই ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত হ'ব। আৰু আজি ৰাইজৰ যি ইয়াত সমাৱেশ আৰু সেই সমাৱেশে আমাক উৎফুল্লিত কৰিছে। যোৱাবাৰ আমি পিচিডিআৰ হিচাপে দিহিৰা সমষ্টিত আমি লেখনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ নেপালী সম্প্ৰদায়ৰ পৰা শ্ৰদ্ধাৰাই। সমমৰ্যাদা সমবিকাশৰ কাৰণে, প্ৰত্যেক জাতি জনগোষ্ঠীসমূহক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে যোৱাবাৰ পিচিডিআৰে দিহিৰা সমষ্টিত লেখনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু দুখৰ কথা যে লেখনাথ বুঢ়াগোহাঁই অলপ ভোটত পৰাজিত হৈছে। আজি নেপালী ভাই ভনীসকল ইয়াত আছে, তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছিলোঁ বা বিচাৰোঁ যে আপোনালোকে যদি লেখনাথ বুঢ়াগোহাঁই ডাঙৰীয়াৰ কাৰণে অলপ কষ্ট কৰিলেহেঁতেন, যদি আপোনালোকৰ সম্প্ৰদায়ৰ পৰা 70% ভোট দিলেহেঁতেন, আজি লেখনাথ বুঢ়াগোহাঁই ডাঙৰীয়া বিটিচিত দিহিৰা সমষ্টিৰ পৰা নেপালী সম্প্ৰদায়ৰ পৰা MCL হ'ব পাৰিলেহেঁতেন। শ্ৰদ্ধাৰাই আৰু বেছি ভাষণ নাৰাখোঁ। দলৰ উপসভাপতি আছে হিতেশ বসুমতাৰী ডাঙৰীয়া, অভিজ্ঞ ৰাজনৈতিক, তেওঁ EM আছিলে, তেওঁ বিধায়ক, এজন অভিজ্ঞ, আৰু তেওঁৰ নেতৃত্বতে বাক্সা জিলাত যি পৰিৱৰ্তন হৈছিল তাৰ বাহিৰে ইয়াত কিন্তু কোনো পৰিৱৰ্তন নাই শ্ৰদ্ধাৰাই। আজি হিতেশ বসুমতাৰীৰ নেতৃত্বত বাক্সা জিলাত যিখিনি পৰিৱৰ্তন হৈছিল, EM থকা, বিধায়ক থকা, তাৰ বাহিৰে ইয়াত কোনো পৰিৱৰ্তন নাই শ্ৰদ্ধাৰাই। দেখিছে নেকি আপোনালোকে পৰিৱৰ্তন? কওক, কোনো পৰিৱৰ্তন নাই। সেইকাৰণে যিজন নেতাই নিজৰ স্বাৰ্থ পৰিত্যাগ কৰিও আজি ইউপিপিএলত ৰাইজৰ কাৰণে আছে, সেইকাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে দলে বলে ইউপিপিএল দলত যোগদান কৰক। দলে বলে আপোনালোকে ইউপিপিএল দলত যোগদান কৰক আৰু অহাবাৰ দিহিৰা সমষ্টি ইউপিপিএলৰ দখলত আনিব লাগিব। অহাবাৰ দিহিৰা সমষ্টি ইউপিপিএলৰ দখলত আৰু কোনো পৰ্যায়ে আন দলে ইয়াক দখল কৰিব নোৱাৰিব শ্ৰদ্ধাৰাই। আজি এই ইউপিপিএলৰ পৰা আমি ঘোষণা কৰিলোঁ। সদস্যক পুনৰ ইয়াত সমবেত হোৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰি, মঞ্চত উপস্থিত হোৱা আমাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ যি চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ আৰু আজিৰ সভাখন মই উদ্বোধনী হোৱা বুলি ঘোষণা কৰিছোঁ।
EPPL long live! Long live, long live! EPPL জিন্দাবাদ! Zindabad, Zindabad! EPPL long live! Long live, long live! EPPL জিন্দাবাদ! Zindabad, Zindabad! EPPL long live! Long live, long live! EPPL জিন্দাবাদ! Zindabad! ধন্যবাদ। আপোনালোকক অৱগত